ভাৰ্গৱ লিজনৰ কথাৰে এটি থলুৱা ভাষাৰ কবিতা কোৱাৰেণ্টাইন। বগী কথা পাতো দূৰৰ পে। সময় হল হাত ধোৱাৰ। বগী তই শুনছা না, চাইনাত বোলে মানুহ মৰছি। কিবা বোলে বেমাৰ আইছি, জ্বৰ কাহ হাঁচি 14 দিনতহে ধৰা পৰছি। কাৰো ঘৰত নাযাবি, কাৰো ঘৰত নাখাবি। দিনতে নঙলাৰ হংকলাডাল মাৰি থবা বাপেৰে কবি। বগী তই খবৰ ৰাখা না জাহাজৰ? পাইছা না খবৰ মোদীৰ নতুন জাহাজখানৰ? দামী, কিবা বহুত কৌটি কৌটি টাকা বোলে। সেইখিনি টাকাত তোৰ কাজল চেমিজ বহুত পাবি। জীৱনটো পিন্ধিও উৰ নাপাবি যদি হাত ধুই জীয়তে থাকা। সেয়ে বগী হাত ধুবি। এইকেইদিন বগী খৰি লুৰবা নাযাবি, ঘৰত সোমেই থাকবি। নহলে নোহোৱা বস্তু হলিহে বাপেৰেক কবি। কাজল ফটা বাদ দিবি, জীয়তে থাকিলি পিছে পৰেও পাবি। বগী তই ভয় নকৰবি, মুখত এখন কাপোৰ মাৰবি আৰু মোকো লগ নকৰবি। এই বেমাৰত নমল্লি জীয়তে থাকিলি পয়েৰে হম তোৰ। তই চিন্তা নকৰবি।